মই অলপ প্ৰাৰ্থনা কৰিম আপোনালোক এতিয়া বাহিৰলৈ যাওক এই ভাষ্য আছিল মৃত্যুৰ কেইটামান মুহূৰ্ত আগতে আইসিইউত থকা চিকিৎসক আৰু নাৰ্ছসকলক কোৱা প্ৰয়াত আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ হয় শিলাদিত্য চেতিয়াৰ আত্মহত্যাৰ ঘটনাই গোটেই অসম জোকাৰি গৈছে আৰু বহু ক্ষেত্ৰত চৰ্চিত হৈছে তেওঁৰ প্ৰেমৰ বিষয়ে বহু ক্ষেত্ৰত চৰ্চিত হৈছে তেওঁৰ পত্নীৰ ৰোগৰ বিষয়ে গতিকে আজি আমাৰ এই ভিডিওটোৰ মাজেৰে আমি জানিবলৈ চেষ্টা কৰিম যে প্ৰকৃতাৰ্থত শিলাদিত্য চেতিয়া আৰু তেওঁৰ পত্নীৰ হৈতে কি হৈছিল আৰু কিয় শিলাদিত্য চেতিয়াই নিজৰ সাৰ্ভিস ৰিভলভাৰেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰিবলগীয়া হ'ল গতিকে এই সমগ্ৰ বিষয়ে জানিবলৈ আমাৰ ভিডিওটো শেষলৈকে চাব শিলাদিত্য চেতিয়া 2009 চনৰ অসম মেঘালয় কেডাৰৰ এগৰাকী আইপিএছ বিষয়া শিলাদিত্য চেতিয়া আছিল অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰমোদ চেতিয়াৰ পুত্ৰ শিলাদিত্য চেতিয়াই নিজৰ পিতৃক বহু বছৰ আগতে হেৰুৱাইছে আৰু তেওঁৰ পৰিয়ালৰ সদস্য বুলিবলৈ আছে তেওঁৰ দুগৰাকী ভগ্নী তেওঁৰ পত্নী আৰু তেওঁৰ মাতৃ তেওঁৰ দুগৰাকী ভগ্নী এগৰাকী থাকে আয়াৰলেণ্ডত আৰু এগৰাকী নেমকেয়াৰ হস্পিটেলৰ চিকিৎসক হিচাপে কৰ্মৰত অৰ্থাৎ তেওঁৰ ঘৰৰ সদস্যৰ সংখ্যা বুলিবলৈ তেওঁৰ মাতৃ আৰু তেওঁৰ পত্নী তেওঁৰ একমাত্ৰ সদস্য এইখিনিতে কৈ থোৱা ভাল যে শিলাদিত্য চেতিয়াৰ কোনো সন্তান সন্ততি নাছিল গুৱাহাটীৰ বাসিন্দা শিলাদিত্য চেতিয়াই আগমনী বৰবৰা নামৰ এগৰাকী যুৱতীৰ হৈতে প্ৰেমত পৰিছিল আৰু পিছলৈ তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছিল আৰু এনেদৰে আগমনী বৰবৰা আৰু শিলাদিত্য চেতিয়াৰ সংসাৰখন সুখেৰে চলি গৈছিল আৰু এনেদৰে সুখেৰে চলি যোৱাৰ মাজতে কেই বছৰমান আগতে শিলাদিত্য চেতিয়া আৰু আগমনী বৰবৰাৰ সংসাৰলৈ যেন এজাক ধুমুহা নামি আহিছিল আৰু ধুমুহাজাক নামি আহিছিল দুৰাৰোগ্য কেন্সাৰ ৰোগৰ দ্বাৰা অৰ্থাৎ শিলাদিত্য চেতিয়াৰ পত্নী আগমনী বৰবৰা আক্ৰান্ত হৈছিল দুৰাৰোগ্য কেন্সাৰ ৰোগেৰে আৰু তেতিয়াই জিলা আৰক্ষী অধীক্ষকৰ দৰে দায়িত্বক প্ৰত্যাখ্যান কৰি বাদ দি শিলাদিত্য চেতিয়াই চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি হৈ আহিছিল আৰু গুৱাহাটীত থাকি তেওঁৰ পত্নী আগমনী বৰবৰাৰ চিকিৎসা কৰিছিল আৰু এনেদৰে আগমনী বৰবৰাৰ চিকিৎসা চলি গৈছিল আৰু চলি গৈ থকাৰ মাজতে কেইমাহমান পূৰ্বে শিলাদিত্য চেতিয়াৰ জীৱনলৈ অইন এজাক ধুমুহা নামি আহিছিল আৰু সেই জাক ধুমুহাই শিলাদিত্য চেতিয়াৰ জীৱনৰ পৰা তেওঁৰ মাতৃক আঁতৰাই নিছিল অৰ্থাৎ শিলাদিত্য চেতিয়াৰ মাতৃৰ বিয়োগ ঘটিছিল আৰু তেতিয়াই শিলাদিত্য চেতিয়াৰ জীৱনৰ একমাত্ৰ গুৰুত্বপূৰ্ণ ব্যক্তিগৰাকী মানুহগৰাকী হৈ পৰিছিল শিলাদিত্য চেতিয়াৰ পত্নী আগমনী বৰবৰা এতিয়া যেন শিলাদিত্য চেতিয়াৰ জীৱনত আপোন বুলিবলৈ আছিল তেওঁৰ পত্নী আগমনী বৰবৰা আৰু হে আগমনী বৰবৰাও যুঁজি আছিল দুৰাৰোগ্য কেন্সাৰ ৰোগৰ হৈতে এনেদৰে আগমনী বৰবৰা আৰু শিলাদিত্য চেতিয়াৰ জীৱন চলি গৈছিল আৰু চলি গৈ থাকি আজিৰ পৰা প্ৰায় 2 মাহ আগত আগমনী বৰবৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল আৰু তেতিয়াই শিলাদিত্য চেতিয়াই আগমনী বৰবৰাক গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ হস্পিটেল নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰাইছিল আৰু নিজৰ দায়িত্বৰ পৰা ছুটি লৈছিল এইখিনিতে কৈ থোৱা ভাল যে শিলাদিত্য চেতিয়াই যোৱা 2023 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আজি নহওক আজিৰ পৰা 2 মাহ আগৰ পৰাই শিলাদিত্য চেতিয়াৰ ঠিকনা যেন হৈ পৰিছিল নেমকেয়াৰ হস্পিটেলৰ এটা কেবিন অৰ্থাৎ নেমকেয়াৰ হস্পিটেলৰ এটা কেবিনত থাকি আইসিইউত ভৰ্তি হৈ থকা বা তেওঁৰ পত্নী আগমনী বৰবৰাৰ পৰিচৰ্যা অথবা চিকিৎসা তেওঁ চলাই গৈছিল আৰু এনেদৰে চিকিৎসা চলি থকাৰ মাজতে কালি বিয়লি 4:27 তেওঁৰ পত্নী আগমনী বৰবৰাৰ মৃত্যু হয় লগে লগে যেন শিলাদিত্য চেতিয়াৰ জীৱনত ছানি ধৰে এখন নিখংগতাৰ আকাশে নিখংগতাৰে যেন শিলাদিত্য চেতিয়া ভৰি পৰে আৰু সেইখিনি মুহূৰ্ততে অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুযায়ী শিলাদিত্য চেতিয়া আইসিইউত প্ৰৱেশ কৰে আৰু তাত থকা চিকিৎসক আৰু নাৰ্ছসকলক কয় যে মই অলপ প্ৰাৰ্থনা কৰিবলৈ বিচাৰো গতিকে আপোনালোক অলপ সময়ৰ বাবে বাহিৰলৈ যাওক শিলাদিত্য চেতিয়াৰ কথা অনুযায়ী চিকিৎসকসকল আৰু নাৰ্ছসকল আইসিইউৰ পৰা বাহিৰলৈ ওলাই আহে আৰু ওলাই অহাৰ ঠিক কেইটামান মুহূৰ্ত পিছতে তেওঁলোকে শুনিবলৈ পায় এটা প্ৰচণ্ড শব্দটো হোৱাৰ লগে লগে সকলো আইসিইউলৈ দৌৰি যায় আৰু দৌৰি যায় দেখে যে আইসিইউৰ মজিয়াত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে
শিলাদিত্য চেতিয়াৰ নিথৰ দেহ। হয়, শিলাদিত্য চেতিয়াই নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰিছিল। এই ক্ষেত্ৰত বহু সময়ত চৰ্চিত হৈছে যে শিলাদিত্য চেতিয়াই যেন তেওঁৰ আত্মহত্যা বহু সময়ৰ আগৰ পৰাই পৰিকল্পনা কৰি গৈছিল। শিলাদিত্য চেতিয়াই যেন বুজি পাইছিল যে তেওঁৰ পত্নী আৰু বেছি দিন জীয়াই নাথাকে। তেওঁ যেন অনুমান কৰিব পাৰিছিল তেওঁৰ পত্নীৰ জীৱনকাল আৰু বেছি দিন নাই, আৰু তেতিয়াই তেওঁ নিজৰ পত্নীৰ জীৱনকাল শেষ হৈ গৈ থকাৰ লগে লগে তেওঁ নিজৰ জীৱনকালৰ সমাপ্তিও যেন নিজেই পৰিকল্পনা কৰি গৈছিল। আৰু সেইবাবেই বোধহয় ICUত নিজৰ পত্নীক শেষবাৰলৈ চাবলৈ যাওঁতেও কঁকালত খুচি লৈ গৈছিল তেওঁৰ ছাৰ্ভিচ ৰিভলভাৰটো, আৰু সেই ছাৰ্ভিচ ৰিভলভাৰটোৰে অৱশেষত তেওঁ নিজকে গুলিয়াই আত্মহত্যা কৰিলে। এই গোটেই ঘটনাটোৰ পৰা কিন্তু আমি কেইটামান কথা শিকিব পাৰোঁ। আজিৰ ব্যস্ততাপূৰ্ণ সময়ত, আজিৰ যান্ত্ৰিক পৃথিৱীখনত বহু ক্ষেত্ৰত চৰ্চিত হোৱা দেখিবলৈ পোৱা যায় যে টকাই মানুহৰ জীৱনৰ সৰ্বোচ্চ সম্পদ, যে টকাই মানুহৰ জীৱনৰ সৰ্বোচ্চ। কিন্তু এনেকুৱা ধৰণৰ ঘটনাই প্ৰমাণ কৰি যায় যে আজিৰ পৃথিৱীখনতো টকাই মানুহৰ জীৱনৰ সৰ্বোচ্চ নহয়, যে আজিৰ ব্যস্ততাপূৰ্ণ, আজিৰ যান্ত্ৰিক, আজিৰ ভোগবাদী পৃথিৱীখনতো টকাৰ উপৰিও মানুহক লাগে মানুহক লাগে সম্পৰ্ক, মানুহক লাগে মৰম, মানুহক লাগে সংগ, মানুহক লাগে এষাৰ মৰমৰ মাত, মানুহক লাগে অলপ সঁহাৰি। দিনটো আপুনি যিমান ব্যস্ততাৰে নাথাকক, দিনটো আপুনি যিমান উচ্চ পদবীত থাকি যিমান ক্ষমতা নেদেখুৱাওক, আপুনি কিন্তু অন্ততঃ আবেলি উভতি যাবলৈ আপোনাক এখন ঘৰ লাগেই। আবেলি উভতি গৈ জিৰাবলৈ, অলপ সান্নিধ্য ল'বলৈ কোনোবা হ'লেও আপোনাৰ ওচৰত থাকিব লাগেই। আৰু এই ঘটনাটোই এই কথাটোকে প্ৰমাণ কৰি গ'ল। নিশ্চিতভাৱে আমি এইটো কোৱা নাই যে মানুহে জীৱনত সুখী হ'বলৈ টকাৰ প্ৰয়োজন নাই। আমি জীৱনত সুখী হ'বলৈ আমাক টকা লাগিব, আমাক পইচা লাগিবই, কাৰণ আজিৰ পৃথিৱীখন এখন যান্ত্ৰিক পৃথিৱী। আজিৰ পৃথিৱীখনত টকা নহ'লে আমি সুখী হ'ব নোৱাৰোঁ, এয়া অসম্ভৱ। কিন্তু ইয়াৰ লগে লগে আমি আৰু এটা কথা মনত ৰখা ভাল যে আজিৰ পৃথিৱীখনতো সুখী হ'বলৈ কেৱল মাত্ৰ টকাই কিন্তু যথেষ্ট নহয়। মানুহক সুখী হ'বলৈ পইচা লাগে, কিন্তু কেৱল মাত্ৰ পইচাৰেও মানুহ সুখী হ'ব নোৱাৰে। এই কথাটো আমি মনত ৰখা ভাল। শিলাদিত্য চেতিয়াৰ জীৱনে এই কথাটোকে যেন বাৰে বাৰে চিঞৰি কৈ যায়। শিলাদিত্য চেতিয়াৰ ওচৰত কি নাছিল? ইমান উচ্চ পৰ্যায়ৰ পদবী, ধন সম্পত্তি, টকা, ঐশ্বৰ্য, মান সকলো আছিল শিলাদিত্য চেতিয়াৰ ওচৰত, কিন্তু নাছিল সংগ, নাছিল অলপ সঁহাৰি, নাছিল ওচৰত বহি চাহ একাপ খাবলৈ এগৰাকী মানুহ। আৰু সেই নিসংগতাৰ বাবেই শিলাদিত্য চেতিয়াই যেন আত্মহত্যাৰ দৰে চৰম পৰ্যায় বাছি ল'লে। পৃথিৱীৰ ভিতৰতে অন্যতম কঠিন পৰীক্ষা হিচাপে বিবেচিত UPSC পৰীক্ষাকো জয় কৰিব পৰা শিলাদিত্যই যেন হাৰি গ'ল নিসংগতাৰ ওচৰত। গতিকে এই ঘটনাবোৰে কিন্তু আমাক জীৱন সম্পৰ্কে বহু কথাই কৈ যায়। নিশ্চিতভাৱেই বহু ক্ষেত্ৰত চৰ্চিত হৈছে শিলাদিত্য চেতিয়াৰ প্ৰেমৰ কথা, শিলাদিত্য চেতিয়াৰ অমৰ প্ৰেমৰ কথা। নিশ্চিতভাৱেই শিলাদিত্য চেতিয়াৰ প্ৰেম মহান, শিলাদিত্য চেতিয়াৰ প্ৰেম অমৰ হৈ ৰ'ব। কিন্তু শিলাদিত্য চেতিয়াই যিটো পন্থা ল'লে, সেই পন্থাটো কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ অথবা সমৰ্থন কৰিব নালাগে। আগতেও এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে য'ত মানুহৰ একমাত্ৰ জীৱনসংগীয়ে মানুহক এৰি গুচি গৈছে, তথাপি কিন্তু মানুহ জীয়াই আছে সেই প্ৰেমৰ বাবে। আমি যদি অসমৰ আটাইতকৈ ৰোমান্টিক জুটি বুলি ক'বলৈ যাওঁ, প্ৰকৃত জীৱনৰ ৰোমান্টিক জুটি নীলপৱন বৰুৱা আৰু দীপালী বাইদেউৰ জুটিটো। দীপালী বাইদেউ গুচি গ'ল, কিন্তু তাৰ পাছতো নীলপৱন বৰুৱা জীয়াই থাকিল। নীলপৱন বৰুৱাদেৱ ভাঙি পৰিছিল, কিন্তু তেওঁ জীয়াই থাকিল কেৱল মাত্ৰ দীপালী বাইদেউৰ সেই প্ৰেমৰ বাবে। কাৰণ প্ৰেমে মানুহক দুৰ্বল হ'বলৈ নিশিকায়, প্ৰেমে মানুহক শক্তিশালী হ'বলৈ শিকায়। আমি যদি অসমৰ বিখ্যাত গায়ক ৰূপম ভূঞাৰ কথা ক'বলৈ যাওঁ, ৰূপম ভূঞাৰ পত্নীয়ে ৰূপম ভূঞাক এৰি গ'ল, ইহলোকৰ পৰা এৰি গ'ল, কিন্তু ৰূপম ভূঞা তথাপি জীয়াই থাকিল। এটা ইণ্টাৰভিউত তেওঁ নিজেই কৈছে যে তেওঁৰ পত্নীয়ে যেতিয়া তেওঁক এৰি গ'ল, তেতিয়া তেওঁৰ লাগিছিল যে এই জীৱনত একো নাই আৰু, তেওঁৰ সকলো শেষ। কিন্তু তাৰ পিছতো ক'ভিডে তেওঁক জীয়াই থাকিবলৈ নতুন উদ্যম দিলে। তেওঁ দেখিলে যে ইমান মানুহটো সদায় পৃথিৱীৰ পৰা গৈয়ে আছে, তেতিয়াহ'লে মই নিজৰ প্ৰেমৰ বাবে অলপ জীয়াই থাকিব নোৱাৰোঁনে? নিশ্চিতভাৱে প্ৰেমে মানুহক জীয়াই থাকিবলৈ শিকায়, প্ৰেমে মানুহক কেতিয়াও মৃত্যু হ'বলৈ নিশিকায়, প্ৰেমে কেতিয়াও ধ্বংস হ'বলৈ নিশিকায়। আমি যদি ভাৰতবৰ্ষ নহয় বিশ্বৰে আটাইতকৈ চৰ্চিত যুগল প্ৰেমিকৰ কথা কওঁ, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম। ভগৱান শ্ৰীকৃষ্ণতো ৰাধাক এৰিব লগা হৈছিল। ৰামচন্দ্ৰৰ প্ৰেম, ভগৱান শ্ৰী ৰামচন্দ্ৰতো সীতা দেৱীক এৰিবলগীয়া হৈছিল, কিন্তু তাৰ পিছতো তেওঁলোকেতো মহাভাৰতৰ যুদ্ধ কৰিছিল,
বা ৰামে ৰামৰাজ্য স্থাপন কৰিছিল গতিকে আমাৰ ইতিহাসে আমাৰ সাহিত্যই আমাক শিকায় যে প্ৰেমে মানুহক জীয়াই থাকিবলৈ উন্মাদনা দিয়ে আৰু বিচ্ছেদ প্ৰেমৰ আটাইতকৈ ডাঙৰ অলংকাৰ আপোনাৰ প্ৰেমত বিচ্ছেদ হ'বই এদিন নহয় এদিন আপুনি বিয়া পতাৰ পিছতো এদিন নহয় এদিনটো আপোনাৰ প্ৰেমে আপোনাক এৰি যাবই এদিন নহয় এদিনটো আপোনাৰ প্ৰেমে ইহ সংসাৰ ত্যাগ কৰিবই কিন্তু তাৰ পিছতো আপুনি জীয়াই থাকিব লাগিব কিন্তু তাৰ পিছতো আপুনি সৃষ্টি কৰি যাব লাগিব কিন্তু তাৰ পিছতো আপুনি সমাজৰ হৈ কাম কৰি যাব লাগিব আপুনি সেই প্ৰেমৰ হৈ সমাজক প্ৰেমেৰে সজাই তুলিব পাৰিব লাগিব ভগৱান শ্ৰীকৃষ্ণইটো হেয়াই কৰিছিল ৰাধা দেৱীৰ লগত বিচ্ছেদৰ পিছতেই ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত ধৰ্ম স্থাপন কৰিছিল দ্বাৰকাক স্থাপন কৰিছিল ভগৱান ৰামচন্দ্ৰই সীতা দেৱীৰ লগত বিচ্ছেদৰ পিছতেই ৰামৰাজ্যৰ স্থাপন কৰিছিল গতিকে বিচ্ছেদেটো ইয়াত সৃষ্টিকেই জন্ম দিলে গতিকে বিচ্ছেদ অসম্পূৰ্ণতা প্ৰেমৰ অলংকাৰ প্ৰেম সদায় অসম্পূৰ্ণ প্ৰেম কেতিয়াও সম্পূৰ্ণ নহয় যদি প্ৰেম সম্পূৰ্ণ হয় তেতিয়াহ'লে সেই প্ৰেম হ'বই নোৱাৰে প্ৰেমত অসম্পূৰ্ণতা থাকিবই প্ৰেমত বিচ্ছেদ থাকিবই কিন্তু তাৰ লগতে প্ৰেমত আৰু এটা উপাদান থাকে জীয়াই থকাৰ উন্মাদনা সৃষ্টিৰ উন্মাদনা আৰু সেইবাবেই প্ৰেম এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি গতিকে এনেকুৱা ধৰণৰ ঘটনা আৰু কেতিয়াও এই বিশ্বত সংঘটিত নহওক সকলোৱে নিজৰ জীৱনত ঘটি থকা সংগ্ৰামখনত জয়ী হ'ব পৰাকৈ মনত শক্তি পাওক অথবা নিজৰ জীৱনটোত জীয়াই থাকিব পৰাকৈ মনত অলপ হ'লেও সঁহাৰি পাওক সকলো ভালে থাকক আৰু সৰ্বশেষত আমি আমাৰ মাধ্যম পৰিয়ালৰ ফালৰ পৰা শিলাদিত্য চেতিয়া আৰু আগমনী বৰবৰাৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ তেখেতসকল য'তেই আছে সুখত থাকক ভালে থাকক গতিকে ধন্যবাদ যদি এই ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে ভিডিওটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব গতিকে ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈ চাই থাকিব মাধ্যম